বিশ্বাস এটা সৰু শব্দ, কিন্তু বিশ্বাসৰ ওপৰত আজিও পৃথিৱী চলি আছে। বিশ্বাস যেতিয়া শেষ হৈ যাব, তেতিয়া পৃথিৱীও শেষ হৈ যাব। কাৰোবাৰ লগত ইমানো বন্ধুত্ব নকৰিব যে বন্ধুত্ব ভাঙি গ'লে সেই বন্ধুত্বৰ সুবিধা লৈ আপোনাক আঘাত কৰিব পাৰে। মানুহৰ মাজত কাজিয়া সাধাৰণতে টকা, মাটি বাৰী এইবিলাক লৈয়ে হয়। কিন্তু আমি যদি আগতে নিজকে জানো আমি কোন, আমাৰ শেষ ক'ত, তেতিয়াহ'লে কেতিয়াও আমাৰ মাজত কাজিয়া নহয়। মানুহৰ পৰিচয় টকা চাই নহয়, মানুহৰ পৰিচয় হ'ল ডাঙৰ মন আৰু মানৱীয়তা চাই। সকলো একেদৰে থাকি গ'ল, বাঢ়ি গ'ল মাথো দূৰত্ব। আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে, কেতিয়া ফিউজ হয় কোনোৱে ক'ব নোৱাৰে।